আৰু বেজি লৈ অৱস্থা জ্বৰ বিষত ঠাহনি নাই ন বেটা কেনেকে কান্দিছে দুখ লগাকে অফ কৰিলো মানে জ্বৰ দিছে ভৰণ দি দিছে কি হবা দিছে নহয় কি হবা দিছে নাই বনোৱা কেনেকুৱা দুখ লগাকে কান্দিছে আৰু বেজি দিয়া দেখো এই দেখো দেখো কি ৰঙাকে পৰি আছে ন হিলাই নিদিব এই দেখো ৰঙাকে ৰঙা হৈ আছে ভৰিটো ফুলি গৈছে একদম গৰম পুৰা কেনেকে কান্দিছে আৰু দা চাম কি হ'ল লুকাই লুকাই কান্দিছে চাদৰখন ধৰি ধৰি হ'ব ভাল হৈ যাব কি হ'ল চকু পানী কেনেকৈ ওলাই আহিছে ভাল হৈ যাব দেই এইবিলাকৰ কাৰণে বেজি দিবলৈ মন নাযায় ন বেটা হয় নাই আকৌ নলং দেই ডাঙৰ মানুহ হ'ব লাগিব নহয় ন নল'লেওতো নহ'ব হয় নাই দুদিনমান জ্বৰটো উঠি থাকিব বিষাব তাৰপৰা ধুনু হৈ যাব ন হয় নাই কৈ দিয়াচোন মোৰ হাঁহ হৈছে কৈ দিয়াচোন মোৰ হাঁহ হৈছে দেই কৈ দিয়া পঞ্চাছ